মোৰ খবৰ ভাল আৰু আপোনালোকৰ খবৰ ভাল বুলি মই আশা কৰিছোঁ। আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক থেংক ইউ। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক জল্দি। আৰু আজি অলপ বতৰটো ভাল আৰু সেয়েহে ৰ'দত অকণমান বহি আছোঁ। বতাহ মেলি আছে একেবাৰে। বতৰটো ভাল হ'লেও বহুত বতাহ দি আছে মানে। আৰু এতিয়া ৰ'দত অকণমান বহিছোঁ, ঠাণ্ডা বহুত। আৰু বতৰটো চাই লওক, বহুত বতাহ, বহুত বতাহ দিছে। আৰু ইমান দিন হ'ল বৰষুণ দি আছে, দুদিনমান ধৰি বৰষুণ, কালিতো বৰষুণে আহিছিলে আমাৰ ইয়াতে। আৰু আজি অকণমান ভাল কৰিছে বতৰটো। চ' ভিডিঅ'টো চাই থাকিব, কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ বাৰু। আৰু আজি ৰাতিপুৱা খোৱা হোৱা নাই একো। আৰু এতিয়া মই ভাবিছোঁ অকণমান ৰুটি বনাওঁ আৰু মটৰ আৰু আলুৰ চব্জি অকণমান বনাই দিওঁ। আৰু কেনেকৈ বনাওঁ কি কৰোঁ চাই থাকোঁ ভিডিঅ'টি। আৰু মটৰ আলুখিনি মই বইল কৰি ল'ম। আৰু এখন কেৰাহী পাতি লৈছোঁ আৰু ইয়াতে মিঠাতেল দি দিম। আৰু ইয়াতে জলকীয়া আৰু পিঁয়াজ দি ভালদৰে ভাজি ল'ম। কেঁচা পিঁয়াজৰ গোন্ধটো মৰালৈকে ভাজি ল'ম। আৰু ভাজি লৈ ইয়াতে আদা নহৰু দি দিলোঁ, দেখুৱাই নহ'ল আপোনালোকক। আৰু জালুকৰ গুড়ি অকণমানো দি দিছিলোঁ, দি ইয়াক ভালদৰে ভাজি ল'ম। একদম ল' ফ্লেমত ভাজি লৈছোঁ। আৰু ইয়াতে অকণমান হালধি দি দিম এতিয়া। আৰু হালধি দি কিনে ভাজি ল'ম অলপ, একদম ল' ফ্লেমত ভাজিব। আৰু ইয়াতে মটৰখিনি দি অলপমান মটৰখিনিও ভালদৰে ভাজি ল'ম। আচলতে বইল নকৰিলেও হয় মটৰখিনি, কিন্তু মই বইল কৰি লওঁ সদায়। আৰু ইয়াক ভালদৰে ভাজি ল'ম। একদম মচমচীয়া হ'ব নালাগে, জাষ্ট অকণমান ভাজি ল'ম। ভাজি লৈ ইয়াতে নিমখ দি দিম এতিয়া। সোৱাদ অনুসৰি নিমখ দি দিব। আৰু ইয়াতে আলুখিনি, বইল কৰা আলুখিনি দি দিলোঁ। দি ইয়াত আৰু ভালদৰে ভাজিম, একদম ল' ফ্লেমত ভালদৰে ভাজি হ'ল। আৰু ইয়াতে পানী দিব পৰা হ'ল। আপুনি পানী নিজৰ ইচ্ছা অনুসৰি দিব পাৰে, যিমানখিনি পনীয়া কৰি খায়। মই অকণমান কমকৈ পানী দিছোঁ। আৰু এইখিনি উতলিব দি মই এতিয়া মাৰোঁ আটা। আৰু আটাখিনি মাৰি লৈ ইয়াত লাড্ডু বনাই বেলি ল'ম। বেলি লৈ মোৰ ৰেডিয়ে হ'ব ঘুগনি আৰু ৰুটি। এয়া মোৰ ৰুটি আৰু ঘুগনি ৰেডি। আৰু দিনটো গ'ল এনেকৈ। আৰু ৰাতি হোৱাই নাই, গধূলি 4-5টামান বজাত এনেকৈ বৰষুণ, ধাৰাসাৰ বৰষুণে মাৰি আছে। শিলো দিছে চাগে, ইমান বেয়া বতৰ হৈছে। আৰু মই বৰষুণটো অকণমান কমাৰ কাৰণে এতিয়া অকণমান জুই ধৰি লৈছোঁ। আৰু জুই ধৰি হাত ভৰি দুয়োটা সেকি ল'লোঁ। আৰু আজি এটা পুৰণি এলবাম উলিয়াইছোঁ। এলবামটোৰ ফটোবিলাক নাইকিয়াই হ'ল, ফটোবিলাক জ্বলিয়ে গৈছে। আৰু কিছুমান ফটো মানে বেয়া হোৱাৰ কাৰণে জ্বলাইয়ে দিলোঁ। আৰু ফটো জ্বলাবলৈ পায় নে নাপায় নাজানো, আৰু কিন্তু বেয়া হোৱাৰ কাৰণে জ্বলাই দিলোঁ। আৰু ফটোবিলাক একদমেই জ্বলিয়ে গৈছে, বহুত পুৰণি ফটো এইবিলাক। এই যে ব্লু কালাৰত চোলা পিন্ধা আছে সেইজনী মই। আৰু এতিয়া টিভি চাবলৈ লৈছোঁ। বাকলাল বুলি কয়, এইখন কিউ ইণ্ডিয়াত দিয়ে। আৰু ঠাণ্ডা দিনত মেগী খোৱাৰ আমেজ বেলেগ। আৰু মেগীটো বনাই লওঁ ফটাফট আৰু খাওঁ। এতিয়া খাই আছোঁ মেগী। তামাম বৰষুণ দিছিলে আজি, আৰু চুপি মেগী খাই ভাল লাগে। আৰু
মাতটো বহি গৈছে একদম। আৰু আজি হ'ল নেক্সট দিনাখন ৰাতিপুৱা উঠিলোঁ, বতৰটো সেই ছেম একেই হৈ আছে, বতাহ মেলি আছে চবফালে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব, আৰু কমেণ্টত জনাব কেনেকুৱা হ'ল ভিডিঅ'। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু তেন্তে আজিলৈ বাই বাই, আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।